কল্পনা শুনাচোন তুমি মই কৈছো নহয় মোক সদায় সদায় ডিস্টার্বিং নাথাকিবা নহয় চোৱাচোন তোমালৈ আজি মই লিপষ্টিক এটা আনিছিলোঁ তোমাৰ উৎখনত যে কিমান ধুনীয়া লাগিব হয় নেকি মই কৈ আছো কিন্তু মোৰ পিছত লাগি নাথাকিবা ডেটাৰ দেখিলে গৰু পিটন দিব হে তেৰিকা শুনাচোন কল্পনা হয় আৰু কিবা কব কমল কৃষ্ণ হেইয়া কমল কৃষ্ণ নহয় কৃষ্ণ কমলহে সেইটোৱেইটো যেনেকৈ মোৰ তোমাৰ নামটো ভুল হৈ গ'ল তেনেকৈ তোমাৰ জীৱনলৈ মই আহিম বুলি ভবাটো তোমাৰ ডাঙৰ ভুল শুনাচোন কল্পনা মই তোমাক কিমান ভাল পাওঁ তুমি বুজা নাই কিয় তুমি কিয় বুজা নাই যে মই তোমাক ভাল নাপাওঁ আৰু আজি শুনিলা নহয় আজিৰ পৰা আৰু মোক ডিস্টার্ব নাথাকিবা তদিনে তাইক ইমান বলাবলৈ চেষ্টা কৰিলোঁ ঠিক অথচ তাইক মই ইমান ভাল পাওঁ প্ৰবীণে টিপু বেজৰ কথা কৈছিলে ঠিকেই কৈছিলে সেইটোৱে কিবা এটা ভাবিব লাগিব ৰঘুনাৰায়ণ বসন্ত হৰিক হৰিক ঐক্যময় গণিতজান আপোনাৰ মহিমা আপুনি মোৰ ল'ৰাটোৱে মেট্ৰিকৰ দিনাখন পাৰি কৰিব পৰা নাই কিবা এটা উপায় কৰি দিয়ক মই আজিহে আপোনাৰ কথা গম পালো জনাই জানে এই টিপু বেজৰ কথা জনাই জানে বাৰু কোৱাচোন তোমাৰ কি হৈছে তাক যেনে তেনে মেট্ৰিকৰ দিনাখন পাৰ কৰাই দিয়ক মই আজি কথাটো গম পাই আপোনাৰ ওচৰলৈ আহিছো কিবা এটা উপায় দিয়ক আৰু পৰা যাব কিন্তু তুমি অলপ খৰচ পাতি কৰিব লাগিব খৰচ মানে কিমান মান কৰিব ধৰা গুৰু মাননি 250 টকা দিব লাগিব আৰু সৰস্বতী বন্দনা সৰস্বতী আৰু তোমাৰ এইবিলাক চব মিলাই তোমাৰ কিমান মান হ'ব 701 টকা 701 টকা হ'ব দাদা দিম শুনা তোমাৰ ল'ৰাটো মানে মোৰ ল'ৰা আৰু সেই বুলি ভাবিয়ে তোমাক মই বহুত কমত কৰি দিছো হ'ব দাদা দিম 701 টকাই দিম মুঠতে ল'ৰাটোক তেনে তেনে পাছ কৰাই দিয়ক আৰু ৰ'বা মই এটা সুন্দৰকৈ তাবিজ বনাই দিম তুমি সেইটো লৈ যাবা আৰু ল'ৰাটোৰ ডিঙিত পিন্ধাই দিবা তাৰ পিছত তুমি চাবা কালি কালি মহাকালি ইন্দ্ৰকা বেটি বমাকা চালি বম 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 এইটো তুমি লৈ গৈ বগা সূতা এডাল একে উশাহতে 3টা গাঁঠি মাৰি তোমাৰ ল'ৰাটোৰ ডিঙিত পিন্ধাই দিবা তেতিয়াহ'লে মই এতিয়া আহোঁ যোৱা খুৰাদেউ খুৰাদেউ কোন সোমাই আহা নমস্কাৰ খুৰাদেউ নমস্কাৰ বহা খুৰাদেউ মানে মই লৰালৰিকে বৰ ডাঙৰ কাম এটাত আহিছো এই টিপু বেজৰ ওচৰলৈ কোনো মানুহে সৰু কাম লৈ নাহে ডাঙৰ কাম লৈ আহে সেইবাবেইতো আপোনাৰ ওচৰলৈ আহিছো খুৰাদেউ মানে আচল কথাটো হ'ল খুৰাদেউ ঘৰৰ খেলি মেলি পঢ়াত বাধা যোৱা মানে এই জুৱা লগোৱা
হয় খুৰাদেউ আপুনি ঠিকেই ধৰিছে এই সকলো সমস্যাৰ সমাধান এই টিপু বেজৰ হাতত আছে মানে ক'বলৈ লাজো লাগে অথচ নকৈও নহয় শুনা ডাক্তৰক সদায় সঁচা কথা ক'ব লাগে হয় পুলিচক সদায় ফাঁকি দিব লাগে হয় এই টিপু বেজৰ এটা নাম আছে নাম আছে কোনো কিন্তু দাবী নাই মানে খুৰাদেউ মই ছোৱালী এজনী ভাল পাওঁ কিন্তু তাই নাপায় মাল পাইছো ইয়াক এসপ্তাহ এৰিব নোৱাৰি তুমি এটা কাম কৰা ছোৱালীজনীৰ নামটো আৰু তোমাৰ নামটো এখন বগা কাগজত লিখি দি মই লৈ আনিছো খুৰাদেউ ৰখক দিয়া এইখন কামটো অকণমান জটিল আপুনি কিবা উপায়েৰে মিলাই দিয়ক আৰু খুৰাদেউ কামটো হ'লে আপোনাৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ থাকিম খুৰাদেউ মই দেখিছো হয় খুৰাদেউ বাধা কাটিব লাগিব কিন্তু তোমাৰ অলপ খৰচী হ'ব কিমান মান খৰচা হ'ব খুৰাদেউ এটা কলা মুৰ্গী লাগিব আৰু তাৰোপৰি এযোৰ মিলন গুটি লাগিব কাম সেন্দুৰ আৰু কিছুমান বস্তু লাগিব এইবোৰ মই ক'ত পাম খুৰাদেউ এইবোৰ বৰ সহজতে পোৱা বস্তু নহয় আৰু তোমাক কোনেও নিদিয়ে তেন্তে কি হ'ব খুৰাদেউ এইবোৰ হ'ল দুষ্প্ৰাপ্য বস্তু হয় কিন্তু তোমাৰ ভাগ্য ভাল মোৰ হাতত অকণমান জমা আছে কৃষ্ণ খুৰাদেউ মাথো অকণমান খৰচ হ'ব কিমান পৰিব খুৰাদেউ 5,000 2,000 3,000 প্ৰায় 7,000 হ'ব কিন্তু তুমি মোক খুৰা বুলিলে যেতিয়া হয় খুৰাদেউ তুমি মোৰ ভতিজাই হলা কৃষ্ণ খুৰাদেউ তোমাকনো আৰু মই কি দাবী কৰিম নিজৰ বুলি 5,000 টকা এটা দিবা হ'ব খুৰাদেউ মোৰ খাহী ছাগলী এটা আছে নহয় সেইটোকে বেছি খুৰাদেউ 5,000 টকা এটা দিম আৰু হেৰা কওক খুৰাদেউ এই টিপু বেজৰ এটা নাম আছে হয় খুৰাদেউ কিন্তু দাবী নাই দাবী নাই দেখিছা দাঁত সৰি গ'ল চুলি হেনা কৰি কৰি কোলা কৰি ৰাখিছো মোৰ তাবিজৰ গুণাগুণ না কৰিব পৰা মানুহ আজিলৈকে জন্ম হোৱা নাই হয় খুৰাদেউ আপোনাৰ আশীৰ্বাদত যদি মই মোৰ কল্পনাক পাওঁ তেতিয়াহ'লে মই আপোনাৰ ওচৰত চিৰদিন কৃতজ্ঞ খুৰাদেউ তুমি মঙলবাৰে শ্মশানলৈ গৈ হয় খুৰাদেউ শ্মশানৰ পৰা অকণমান মাটি লৈ আহিবা কিন্তু চাবা পিছলৈ ঘূৰি কাকো নেচাবা আৰু কাকো মাতো নিদিবা চিধা চিধি আহি তুমি মোৰ ওচৰত ৰবা হয় খুৰাদেউ বুজি পালাতো পালোঁ খুৰাদেউ আপুনি যেনেকৈ কৈছে মই তেনেকৈ পালন কৰিম খুৰাদেউ ঠিক আছে আলোক নিৰঞ্জন বম বম গৈ থাকক খুৰাদেউ যোৱা। কৃষ্ণ প্ৰভু কৃষ্ণ কামটো সিজিব যেন লাগিছে প্ৰভু